खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां दावबायारिफोरनि थाखाय मोनसे मोजां खौरां 30 जुनसिम खुला थागोन माहारियारि मानास हाग्रामाया माहारियारि मानास हाग्रामायाव दावबायग्राफोरनि थाखाय मोजां खौरां बेनि थाखाय फैगौ 30 जुनसिम दावबायारिफोरनि थाखाय खुला जागोन मुलुगनां जारिमिनारि माहारियारि मानास हाग्रामाया जायनि थाखाय दा गोग्गाथाव लाबोनो हादों मानासआव दावबायारि बानजायग्रा लोगोसे लोब्बा थागिरिफोरा थांनाय दैज्लांनि जागायनाय मे दाननिफ्रायनो दावबायारिफोरनि थाखाय अक्ट'बर नभेम्बर दानसिम बन्द लाखिनाय हाग्रामाखौ बे समाव गिबिनि थाखाय दावबायफैनो हानायनि थाखाय 30 जुनसिम खुला लाखिनायनि राहा आजावनानै लाबाय মানাস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ কাৰণে 30 জুনলৈকে খোলা ৰাখিব বুলি পাৰ্ক অথৰিটিৰ পৰা অফিচিয়েলি যদিও অৰ্ডাৰ অহা নাই তথাপিতো ভাৰভেলি ফিল্ড ডিৰেক্টৰ আৰু ৰেঞ্জাৰে আমাক এই কথাটো জনাইছে আৰু এই সিদ্ধান্তক আমি সঁচাকৈ ভাল পাইছোঁ কিয়নো বাঁশবাৰী আমাৰ যিটো এৰিয়া আমাৰ মেক্সিমাম মানুহ আছে যিয়ে মানে পৰ্যটক উদ্যোগৰ লগত জড়িত আৰু আমি সঁচাকৈ উপকৃত হ'ম এটা কাৰণতে কাৰণ এণ্টায়াৰ অসমৰ वाइल्ड लाइफ डेस्टिनेशन जिमान থাকে আমাৰ ৰেইনি সিজনত মানে জুনৰ পিছত বন্ধ হয় আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান একমাত্ৰ য'ত ফ্লাডৰ সমস্যা নাই 12 মাহে আমি ইচ্ছা কৰিলে পাৰ্ক অথৰিটি যদি ইচ্ছা কৰে 12 মাহে পাৰ্ক নেশ্যনেল পাৰ্কখন খোলা ৰাখিব পাৰে মেইন ৰোডটো মথনগুৰিৰ পৰা আমাৰ বাঁশবাৰী টু মথনগুৰি সেইকাৰণে আমাৰ খুবেই আনন্দিত আমাৰ পৰ্যটকৰ লগত জড়িত ব্যক্তিসকল আৰু আমি আশাবাদী আমি টুৰিষ্ট পাম বুলি আৰু এইটো মাহত ৰাস্তা ঘাট কোৰ এৰিয়াৰ সাফাৰী যিমান ৰোড আছে তো বেছিভাগেই বেয়া হৈছে কিন্তু আমাৰ যেটো মেইন ৰোড বাঁশবাৰী টু মথনগুৰি হেতু ৰোড ভাল আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো মেইনটেইন কৰি আছে আৰু দেখা পাই যোৱা কালি নে পৰহি বেংগল টাইগাৰ তাৰপিছত লিওপাৰ্ড তেনেকৈ ভাল সাইটিং হৈ আছে জীৱ জন্তুও ভাল সাইটিং হৈ আছে পৰ্যটকো আহি আছে আজিৰ দিনতো পৰ্যটক আছে আৰু আশা কৰোঁ জুন মাহত আমি স্থানীয় বা আমাৰ অসমৰ বাহিৰৰ মানুহ পাম বুলি হয় অন্যান্য বছৰত মে মাহতে মানাস বন্ধ হৈ যায় পৰ্যটকৰ কাৰণে কিন্তু এই বছৰ এক ব্যতিক্ৰম হৈছে আৰু কৰ্তৃপক্ষৰ পৰা আমি জানিব পাৰিছোঁ যে অহা 30 জুনলৈকে মানাস অভয়াৰণ্য খোলা থাকিব এয়া অতিকৈ আনন্দৰ কথা আৰু পৰ্যটকসকলে এই মানাসৰ যি মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পাব আৰু ইয়াতে বিশেষকৈ এট্ৰেকশ্যনৰ কথা হ'ল ইণ্টাৰেষ্টিং কথা হ'ল যে অন্য বছৰত আমি বাঘ বা অন্যান্য জন্তুবিলাক আমি দেখা পোৱা নাছিলোঁ বেছিকৈ কিন্তু এইবাৰ যথেষ্ট সংখ্যা বাঢ়িছে বাঘৰ যাৰ কাৰণে প্ৰত্যেক দিনে পৰ্যটকসকলে ইয়াৰ দৃশ্য গ্ৰহণ কৰিব পাৰিছে আৰু তাৰ যোনটো আনন্দ সিহঁতে উপভোগ কৰিব পাৰিছে ইয়েহে আমি মানাসৰ একেবাৰে দাঁতি কাষৰীয়া আৰু মানাসক ভাল পোৱা এজন যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে যিসকল প্ৰকৃতি প্ৰেমী পৰ্যটকসকল আছে অহা 30 জুনলৈকে আহি আমাৰ মানাসৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিব বুলি আমি আহ্বান জনাইছোঁ কিছুদিন মানাস বন্ধ হৈছিল যদিও এইবাৰ ব্যতিক্ৰমী হৈছে বা এটা ভাল দিক বুলি ক'ব পাৰি 30 জুনলৈকে আমাৰ মানাস ৰাষ্ট্ৰীয় উদ্যান খোলা থাকিব আৰু ইয়াৰ লজ বা যিবিলাক মানে ইয়াতে পৰ্যটনথলী আছে গোটেই বস্তু খোলা থাকিব সেইটো আমি জানিবলৈ পাইছোঁ আৰু সেইটোৰ কাৰণে আমাৰ আনন্দৰ কথা কাৰণ আমাৰ ইয়াতে মানাসত কোনো ধৰণৰ কিবা বানপানী নহয় বা পানীৰ উপদ্ৰৱ নহয় যাৰ ফলত মানে ইয়াতে জীৱ জন্তু মানে ইফালে বা বেয়া পৰিৱেশ নাহে ইয়াতে এটা ভাল পৰিৱেশ আহে আৰু মানাসৰ ইয়াতে বানপানীৰ কোনো এটা অসুবিধা নাই যেনেকৈ কাজিৰঙা বা পবিতৰত মানে বানপানীৰ উপদ্ৰৱত মানে জীৱ জন্তু বাহিৰলৈ ওলাই আহে মানাসত এটা ভাল পৰিৱেশ আছে আৰু সেই ক্ষেত্ৰত মানে বৰ্তমানো 30 জুনলৈকে মানাস ভ্ৰমণ কাৰণে বৃদ্ধি কৰা হৈছে গতিকে সকলো পৰ্যটক যাতে মানে এই 30 জুনলৈকে আহিব পাৰিব আৰু যিসকল পৰ্যটকে ভাবিছে মানাসলৈ পৰিভ্ৰমণ কৰা তেওঁলোকে আহিব পাৰিব আৰু মানাসৰ যোনটো নেকি সৌন্দৰ্য যোনটো নেকি প্ৰকৃতিৰ মোহময় দৃশ্য এটো চাবলৈ পাৰিব
লৈকে খোলা থাকিব সেইটো আমি কৰ্তৃপক্ষৰ তথা আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি জানিব পাৰিছোঁ।